এয়া আকাশবাণী ঘটলং মটলং কেন্দ্ৰ দিনৰ আঞ্চলিক বাতৰি পঢ়িছোঁ। নজিৰুদ্দিন আলী আহমেদ হাজৰিকা বৰুৱা চেতিয়া শইকীয়াই। আজিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে গুৱাহাটীৰ পৰা তিনিচুকীয়া অভিমুখী ৰেলগাড়ীখন হঠাৎ দুৰ্ঘটনাগ্ৰস্ত, অনুপ মহন্ত ঘৈণীয়েকৰ পৰা দুটা বিবাহ কণী অপহৰণ, 100 কেজিয়া বিলাহী বিস্ফোৰণ, ভাৰত আৰু ইণ্ডিয়াৰ মাজত এখন চূড়ান্ত ফুটবল খেলত ভাৰতৰ লগত ইণ্ডিয়া 2-ৰানত পৰাস্ত। এতিয়া শুনক বিতং বাতৰি। আজি ৰাতিপুৱা প্ৰায় 5:80 গুৱাহাটী জংচনৰ পৰা তিনিচুকীয়া জংচনৰ অভিমুখে আহি থকা 73728 নম্বৰৰ প্লাষ্টিকৰ ৰেলগাড়ীখন দুৰ্ঘটনাত পতিত হয়। আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি সংবাদদাতাই আমাক জানিবলৈ দিয়া মতে ৰেলগাড়ীখন আহি থকা অৱস্থাত যোৰহাট জিলাৰ সমীপত কিয়ক থানাৰ অন্তৰ্গত 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ইঞ্জিনৰ আগচকা ফুটি ৰেলখন বাগৰি পৰে, যাৰ ফলত 3.5জন লোক নিহত হয় আৰু 4.4জন লোক আহত হয়। আহতকেইজনক ঘটনাস্থলীতে পুখুৰী সদৃশ্য ডাঙৰকৈ গাঁত খান্দি পুতি থোৱা হয় আৰু নিহতকেইজনক যোৰহাট বৰভেটা জেললৈ 3 মাহ সশ্ৰম কাৰাদণ্ডৰ কাৰণে প্ৰেৰণ কৰা হয়। অনুপ মহন্ত ঘৈণীয়েকৰ পৰা দুটা বিবাহ কণী অপহৰণ কৰাৰ বাতৰিয়ে ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা গৈছে যে দুজন বন্দুকধাৰী কেটকেটুৱাই কুটাঘাত কাৰ্য সংঘটিত কৰিছে। তেওঁলোকক বিচাৰ দায়িত্ব ইতিমধ্যে ওখ ওখ তামোল গছসমূহক বিতৰণ কৰা হৈছে বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ে জানিবলৈ দিছে। আজি যোৰহাটৰ চকবজাৰত সংঘটিত হ'ল এটা প্ৰকাণ্ড 100 কেজিয়া বিলাহী, যাৰ ফলত 500ৰো অধিক ৰঙালাও, 700ৰো অধিক শাক পাচলি নিহত হৈছে। ইতিমধ্যে এই শাক পাচলিসমূহক পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ বিভিন্ন পৰিয়ালসমূহলৈ বিতৰণ কৰা হৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ভাৰত আৰু ইণ্ডিয়াৰ মাজত এখন চূড়ান্ত ফুটবল খেলত ভাৰতৰ লগত ইণ্ডিয়া 2-ৰানত পৰাস্ত হোৱা বাতৰিয়ে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা গৈছে যে উক্ত খেলখন আৰৱসাগৰৰ পানীৰ তলত অনুষ্ঠিত হৈছিল। খেলখন উপভোগ কৰিবৰ কাৰণে মাছ, অক্টোপাছকে ধৰি বিভিন্ন জলচৰ প্ৰাণীয়ে ভিৰ কৰিছিল বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি আকৌ এবাৰ পঢ়ি দিছোঁ। তিনিচুকীয়া জংচনৰ পৰা গুৱাহাটী জংচনৰ অভিমুখে প্লাষ্টিকৰ ৰেলগাড়ীখন হঠাৎ দুৰ্ঘটনাগ্ৰস্ত, অনুপ মহন্ত ঘৈণীয়েকৰ পৰা দুটা বিবাহ কণী অপহৰণ, 100 কেজিয়া বিলাহী বিস্ফোৰণ, ভাৰত আৰু ইণ্ডিয়াৰ মাজত এখন চূড়ান্ত ফুটবল খেলত ভাৰতৰ লগত ইণ্ডিয়া 2-ৰানত পৰাস্ত। আমাৰ আজি দিনৰ আঞ্চলিক বাতৰি ইমানেই। নমস্কাৰ।